নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি ৰেচিপিটা আপোনালোকক মই দেখুৱাম মচুৰ দালি পিটিকা। আহকচোন চাম মচুৰ দালি পিটিকানো কেনেকৈনো বনাইছোঁ। মই প্ৰথমতে দালিখিনি এনেদৰে তিয়াই লৈ ভালদৰে কোমলিবলৈ দি লৈছোঁ। এতিয়া ইয়াৰ পিছতে মই কেৰাহীখনত এনেদৰে পানী অলপ আৰু ইয়াতে মই নিমখ অলপ দি ভালদৰে দালিখিনি সিজাই ল'লোঁ। এতিয়া মই এখন ডিছত সৰু সৰুকৈ পিঁয়াজ, আদা, নহৰু, এয়া শুকান জলকীয়া লৈ লৈছোঁ। তাৰপিছতে মই দালিখিনি এনেদৰে ভালদৰে সিজাই লৈ ল'লোঁ। চাই লওক কি সুন্দৰকৈ সিজিছে। এতিয়া মই এখন ডিছত দালিখিনি এনেদৰে কাঢ়ি লৈ ল'ম। এতিয়া মই টেৱাখন গৰম হ'বলৈ দি ইয়াতে মই নহৰু আৰু শুকান জলকীয়াখিনি এনেদৰে ভাজি লৈছোঁ। চাই লওক নহৰুখিনি গোটা গোটাকৈ দি লৈছোঁ। ইয়াৰ পিছতে মই এখন ডিছত এনেদৰে মই নহৰু আৰু জলকীয়াখিনি কাঢ়ি লৈ ইয়াতে মই নহৰু আৰু জলকীয়াখিনি ভালদৰে এনেদৰে সানি লৈ লৈছোঁ। চাই লওক। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি সানি লৈ ল'ম। এয়া মই পিঁয়াজ আৰু আদা লগতে দি এনেদৰে সানি লৈ লৈছোঁ। ইয়াতে মই এতিয়া দালিখিনি দি ভালদৰে সানি লৈ ল'ম। এতিয়া ইয়াতে কেঁচা মিঠাতেল আৰু ধনিয়া পাত দি ভালদৰে মই সানি লৈ ল'ম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক জনাব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মই আপোনালোকৰ মাজলৈ আকৌ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। আজি লৈ আহিছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।